1510 চনত পৰ্তুগীজ কেপ্টেইন আলফনছো ডি আলবুকুৰকুৱে ভাৰতৰ বৰ্তমান ৰাজ্য গোৱাক কব্জা কৰে আৰু নিজে এইখন ৰাজ্যৰ শাসক হৈ যায়। 1526 চনত পানিপটৰ প্ৰথম যুদ্ধ হৈছিল আৰু এই যুদ্ধ হৈছিল লোদী বংশ আৰু মোগলসকলৰ মাজত। এই যুদ্ধত মোগলৰ প্ৰথম ৰজা বাবৰ ইব্ৰাহিম লোদীক পৰাজিত কৰে। বাবৰৰ সম্পূৰ্ণ নাম আছিল জাহিৰ-উদ-দিন মহম্মদ বাবৰ। 1530 চনত বাবৰৰ জ্যেষ্ঠ পুত্ৰ হুমায়ুন মোগল সাম্ৰাজ্যৰ ৰাজপাটত বহে। 1539 চনত গুৰু নানক দেৱৰ মৃত্যু হৈছিল। তেখেতৰ পিতৃ আছিল মেহতা কালু আৰু মাতৃ আছিল মাতা তৃপ্তা। 1539 চনত শ্বেৰ শ্বাহে হুমায়ুনক পৰাস্ত কৰি দিল্লী নিজৰ কব্জাত লয়। 1553 চনত ভাৰতত প্ৰথম গ্ৰন্থ প্ৰকাশ পাইছিল আৰু গ্ৰন্থখনৰ নাম আছিল দ্য জিচুইটছ অৱ গোৱা। এই গ্ৰন্থখন প্ৰকাশ কৰিছিল পৰ্তুগীজসকলে। 1555 চনত হুমায়ুনে দিল্লীক পুনৰুদ্ধাৰ কৰে শ্বেৰ শ্বাহৰ উত্তৰাধিকাৰী আসলাম শ্বাহৰ হাতৰ পৰা। 1556 চনত মোগলৰ প্ৰতাপী ৰজা হুমায়ুনৰ মৃত্যু হৈছিল। সেই একে চনতে অৰ্থাৎ 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল মোগল সাম্ৰাজ্যৰ প্ৰতাপী ৰজা আকবৰ আৰু হিন্দু ৰজা হিমু অৰ্থাৎ হেমচন্দ্ৰ বিক্ৰমাদিত্যৰ মাজত। সেই যুদ্ধত হেমচন্দ্ৰ বিক্ৰমাদিত্য পৰাজিত হৈছিল আকবৰৰ হাতত আৰু 1556 চনতে আহোমৰ ৰজা জালালুদ্দিনৰ ৰাজ্যাভিষেক হৈছিল। ফাটেহপুৰ চিক্ৰী হ'ল আগ্ৰা জিলাত অৱস্থিত এখন নগৰ। 1571 চনত আকবৰে ফাটেহপুৰ চিক্ৰীক মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰে। ফাটেহপুৰ চিক্ৰী হ'ল বৰ্তমান ভাৰতৰ ৰাজ্য উত্তৰাখণ্ডত অৱস্থিত এখন নগৰ আৰু 1571 চনৰ পৰা 1585 চনলৈকে ফাটেহপুৰ চিক্ৰী মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে আছিল। 1576 চনত হালদিঘাট যুদ্ধ হৈছিল মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ আৰু মোগল সাম্ৰাজ্যৰ ৰজা আকবৰৰ মাজত। হালদিঘাট যুদ্ধত মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ সিং আকবৰৰ হাতত পৰাজয় বৰণ কৰিছিল আৰু মেৱাৰ হ'ল বৰ্তমান ভাৰতৰ ৰাজ্য ৰাজস্থান।